সুমি বাৰু বেয়াই, কিন্তু সুমিৰ ভিডিঅ' শ্বেয়াৰ কৰি থকা মাইকী কেইজনী মানে আপোনালোকে কিমান ভাল? কাৰোবাক এই সুমি চেতিয়াৰ ভিডিঅ' লাগিব নেকি? নাৰিকলৰ টেমাৰ ভিডিঅ'? যদি লাগে মোক কমেণ্ট কৰিবা, মোৰ তাত আছে, মই দি দিম যাক যাক লাগে। সকলোৱে বিচাৰি আছে চুমি ভিডিঅ'টো লাগে 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 লাগে। গোটেই 100ৰ ভিতৰত 100% মানুহে মোক মেছেঞ্জাৰত মেছেজ কৰি আছে যে চুমি ভিডিঅ'টো লাগে, চুমি ভিডিঅ'টো লাগে। ঠিক আছে, মই দি দিম, কাৰণ কেলৈ তাই যিহেতু তেনেকুৱা ধৰণৰ ভিডিঅ' যদি আপলোড কৰিবৰ কাৰণে নাইবা তেনেকুৱা ভিডিঅ' বনাবৰ কাৰণে যদি তাই যদি লাজ নাই কৰা, ঠিক আছে, আমি চোৱাটো নাইবা আমি দিয়াটো কিহৰ লাজৰ কথা, নহয় নে বাৰু? সুমি বাৰু বেয়াই, কিন্তু সুমিৰ ভিডিঅ' শ্বেয়াৰ কৰি থকা মাইকী কেইজনী মানে আপোনালোকে কিমান ভাল? যদি আপোনালোকে ইমান ভালে, তেতিয়াহ'লে আপোনালোকে সুমিৰ ভিডিঅ'টো পালে কেনেকৈ? আৰু যেনিবা ভিডিঅ'টো পালে চাই পেলাই ডিলাইট কৰি দিলে হ'ল। তাকে নকৰি আপোনালোকে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছে যে, সেইটো ভাল কথা হৈছে জানো? আপোনাৰ মাজত আৰু সুমিৰ মাজত একো পাৰ্থক্য নাই, দুয়োজনীয়ে একে পানীৰে মাছ। এজনীয়ে ভিডিঅ' বনাইছে আৰু এজনীয়ে শ্বেয়াৰ কৰি আছে। সুমিটো অভদ্ৰই, তাতকৈ দুগুণ অভদ্ৰ আপুনি। আপোনালোকৰ দৰে কেইজনীমান মহিলাৰ কাৰণে ছ'চিয়েল মিডিয়াত গোটেই মহিলাখিনিৰ বদনাম। মানি লৈছোঁ সুমিয়ে ভুল কৰিছে, প্ৰেমৰ সম্পৰ্কত ইম'চনেল হৈ বা যিকোনো কাৰণত এটা ডাঙৰ ভুল কৰি দিলেই বাৰু, ভুল হৈয়ে গ'ল। কিন্তু সেই বুলি আপোনালোকে তাক সেই ভিডিঅ'টোকে শ্বেয়াৰ কৰি তাক মানসিক অত্যাচাৰ কৰি থাকিব নেকি? আপোনালোকৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি সুমিয়ে জীয়াই থকা বাদ দিব লাগিব নেকি? ভুল মানুহে কৰে, সেই বুলি তাৰ সেই ভুলটোকে দেখুৱাই আমি তাক মানসিক অত্যাচাৰ কৰি থাকিলে নহ'ব নহয়। তাৰ ভুলটোৰ শুধৰণি কৰিব দিব লাগিব, তাৰ ভুল শুধৰাব সুবিধাও দিব লাগিব। আপোনালোকে মহিলা হৈ আন এজনী মহিলাৰ কথা ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে? আপোনালোকে যে হাঁহি ভিডিঅ'টো দিম বুলি কৈ আছে, আপোনালোকৰ অলপো লাজ লগা নাই নে? আপোনালোকৰ ঘৰত কোনো নাই নেকি? মানে মা, দেউতা, ককাই, ভাই, শহুৰ, শাহুৰী, গাঁৱৰ সদায় দেখি থকা মানুহ, সেইবোৰৰ আগত আপোনালোকৰ লাজ নালাগে না অলপো? সুমি যেনিবা বেয়া, আপোনালোকে ভালবিলাকে কি কৰি আছে? মানুহক ইমান মানসিক অত্যাচাৰ কৰিব নাপায়। অন্য নহ'লে সিহঁতৰ কণমানিটোৰ কথা এবাৰ ভাবকচোন। কণমানিটোৱে ডাঙৰ হৈ এইবিলাক দেখিলে কি বুলি ভাবিব? কণমানিটোৱে মনত দুখ নাপাব জানো? কণমানিটোৱে এইবিলাক কথা চিৰ জীৱন শুনি থাকিব লাগিব। মাক বাপেকৰ ভুলৰ শাস্তি এই কণমানিটোক কিয় দি আছে আপোনালোকে? দুটামান ভিউচৰ বাবে লোকৰ সংসাৰত জুই লগাই থাকিব নাপায়। দুটামান ভিউচৰ বাবে আপোনালোকে লোকৰ অশ্লীল ভিডিঅ' দি থাকিবলৈ কি দৰকাৰ? কিবা এটা ভুল কৰিলেই বাৰু, সেই বুলি সেইবিলাক খুচৰি থাকিবলৈ আপোনালোকৰ কি দৰকাৰ? বাইদেউ, এটা কথা মনত ৰাখিবা, মানুহৰ চৰিত্ৰ তেতিয়ালৈকেহে ভাল যেতিয়ালৈকে কাৰো আগত ধৰা নপৰে। ভগৱানে নকৰক কাইলৈ যদি আপোনাৰ লগতো তেনেকুৱা ঘটনা হয় বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ লগত তেনেকুৱা ঘটনা হয়, তেতিয়া আপোনালোকে কি কৰিব? তেতিয়াও এনেকৈ শ্বেয়াৰ কৰি থাকিব নেকি? এইবোৰ কৰি আপোনালোকে কি পাইছে আপোনালোকেহে জানে আৰু।